বাকী কথা নকবি কিয় অহ চৰি তাৰমানে মৰি গ'ল কি মৰা নাই এই ফেষ্টিভেলত গৈছিলোঁ বাপনক চাব গৈছিলোঁ কি বাপৰ লগত পলাই গ'ল নেকি তেওঁলোকে অহা নাই তাৰ পৰা গৈ পেলাই তেওঁলোকে অহা নাই তাৰমানে লোকৰ লগত পলাই গ'ল এই মদ খাই থাকিলে এনেকৈ পলাবই আৰু ল'ৰা ছোৱালী কিমানমান ডাঙৰ হৈছে ল'ৰা ছোৱালী ল'ৰা লাগে লাগে বুলি ক'লে ছোৱালী 5টা হৈ গ'ল মোৰ 5টা ছোৱালী কিমানমান ডাঙৰ হৈছে ডাঙৰটো ইমান অঁ সৰুটো ইমান আৰু আৰু ইমান 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 ল'ৰা ছোৱালী ইমান ইমান কয় না নহয় তই নাজানিবি তাৰমানে কি ক মই যেতিয়া ৰাতিপুৱা ফাৰ্ষ্ট ট্ৰিপত আহোঁতে পোৱালিবিলাক ঘৰত শুই থাকে সেইকাৰণে মই এনেকুৱা দেখিছোঁ থিয় হৈ নাথাকে না আৰু মই যেতিয়া ঘৰ যাম ৰাতি হৈ যায় তেতিয়াও শুই থাকে সেইটো কাৰণে ইমানমান দেখিছে অঁ ঠিক আছে হ'ব বাৰু আপোনাৰ ল'ৰা ছোৱালী ইমানমান ডাঙৰ হৈছে মই এইটো গম পাইছোঁ কিন্তু আপুনি যে এই মদ বটল লৈ যে গাড়ী চলায় আৰু এই ল'ৰা ছোৱালী আপোনাৰ আশাতে এতিয়া জীয়াই আছে হয়নে নহয় গধূলা কিবা এটা ল'ব বা আপুনি কিবা মাছ মাংস নিব বুলি সিহঁতে বাট চাই আছে নে নাই চাই আছে ন সেইটো কাৰণে ময়ো মানে 5জনকৈ পেচেঞ্জাৰ ল'ম ডাইৰেক্ট সেইটো নহয় আপুনি এনেকুৱা খাই যদি গাড়ী চলায় সেইটোতো তই এক্সিডেণ্ট হ'বই আৰু এই মৰিবই আৰু এই ল'ৰা ছোৱালী কোনে চাব এইবিলাক আৰু পিছৰ কথা তাৰমানে মই ভাবিছোঁ হোটেলটো পিছত খুলিব লাগে ৱাইন শ্বপ প্ৰথম খুলিব লাগে হোটেলে পিছত খুলিব লাগে ৱাইন শ্বপ আগত খুলিব লাগে ইমান ঠাণ্ডা হৈ থাকে এদিনহে ৰ'দ দিছে ইমান ঠাণ্ডা বৰষুণ এই জানুৱাৰী ফেব্ৰুৱাৰী বৰষুণ দিয়ে জানো প্ৰত্যেক বছৰ দিছে তই দেখিছ ইটো গৰমৰ বোলে তাৰ সদায় ঠাণ্ডা পায় সেই মদত খাব কেনে তোৰ নহ'ব যা 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 অটো ফোন আছে যোৱা যা মই তোমাৰ লগত নাযাওঁ কিন্তু দেই যা 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 যা